বাই বাই টাটা হাই গাইজ মই পুৰবীয়ে মোৰ চেনেল এছামিজ ফুড এণ্ড ব্লগ চেনেলটোলৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আহকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান মই নগাঁৱত আছোঁ মই যোৱাকালি আহিলোঁ মা ভণ্টি আৰু মই আৰু সেইকাৰণে আপোনালোককো অলপ দেখুৱাওঁ বুলি ভাবিলোঁ তেনেহ'লে আহকচোন কিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক আৰু নগাঁও বেবেজীয়াত আহিছোঁ মই আৰু বেবেজীয়াত মোৰ আইতাহঁতৰ ঘৰ হয় মাৰ ঘৰ আৰু সেইকাৰণে এতিয়া মই আপোনালোকক অলপ ভিডিঅ' কৰি দেখুৱাবলৈ ভাবিলোঁ বৰ্তা কৰিম প্ৰথমতে মই আইতাহঁতৰ গাঁওখন দেখুৱাই লওঁ বাৰু আপোনালোকক তেনেহ'লে চাওকচোন বাৰু আৰু এয়া আইতাহঁতৰ ঘৰৰ পিছফালৰ হয় এইটো ফিছাৰী হয় ফিছাৰীটো বহুত ডাঙৰ হয় সেইকাৰণে ফিছাৰীটো দেখুৱাই দিলোঁ আপোনালোকক মই তাৰপিছতে এয়া পথাৰ এখন এয়া ধান কাটিলে ধান কাটি হ'ল আৰু সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ আৰু এইটো দেখিছে দূৰত সেইটো ট্ৰেইন ৰাস্তা হয় আৰু ট্ৰেইন ৰাস্তাটো দূৰৰ পৰাই দেখুৱাই দিলোঁ আপোনালোকক মই ওচৰৰ পৰা দেখুৱাম বাৰু অলপ পিছতকৈ মই এতিয়া মই অলপ দূৰৰ পৰাই দেখুৱাই দিলোঁ বাৰু আপোনালোকক তাৰপিছতে এইখিনি আমাৰ আইতাহঁতৰ পিছফালখিনি হয় তাৰপিছতে এয়া চব ধান কাটিলে এইবিলাক পথাৰ হয় ধান কাটি হৈ গ'ল তাৰপিছতে এতিয়া মই আইতাহঁতৰ ঘৰতখিনি দেখুৱাম বাৰু আপোনালোকক তেনেহ'লে ব'লক দেখুৱাওঁ মই পিছফালৰ পৰা গৈ আছোঁ আইতাহঁতৰ ঘৰৰ পিছফালখিনিৰ পৰা দেখুৱাই গৈ আছোঁ মই আপোনালোকক তেনেহ'লে চাওকচোন বাৰু কিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম এইবিলাক চব মানুহৰ ঘৰ হয় এখন বাঁহবাৰী হয় ডাল ঔটেঙাৰ গছ এডাল আৰু চাবা এয়া ভণ্টি আমাৰ আৰু আপোনালোকক মই আইতাহঁতৰ ঘৰৰ ওচৰৰ ফিছাৰীটো দেখুৱাই দিছোঁ আৰু ফিছাৰীটোত বহুত ভেটফুল লাগিছে আৰু এইবোৰ ভেটফুল দেখিছে আপোনালোকে এইবোৰ ভেটফুল হয় সেইকাৰণে বহুত ধুনীয়া লগা হৈছে দেখিবলৈ এয়া দেখিছে নহয় আপোনালোকক মই দেখুৱাই দিছোঁ এইবোৰ চব ভেটফুল হয় আৰু বহুত দূৰতো আছে দেখুৱাবলৈ সম্ভৱ নহয় তথাপিও মই আপোনালোকক দেখুৱাই দিছোঁ আৰু ভিডিঅ' কৰি যিখিনি পাৰোঁ আৰু এতিয়া মই আপোনালোকৰ আইতাহঁতৰ পিছফালৰ আৰু এখন পথাৰ দেখুৱাই দিছোঁ আৰু তাতে ধানবোৰ মেলি দিছে আৰু বহুত ৰ'দ পৰে সেইকাৰণে এইখিনি জেগাও দেখুৱাই দিছোঁ বহুত ভাল লাগে বহি এইখিনি জেগাত ঠাণ্ডা দিনত বহুত ৰ'দ পৰে আৰু সেইকাৰণে ধানবোৰ ইয়াতে শুকুৱাই দিছে আৰু সেইকাৰণে অলপ দেখুৱাই দিলোঁ আপোনালোকক মই আৰু ইয়াত কাপোৰ কানি মেলিলেও খুব সোনকালে শুকাই যায় যিহেতু বহুত ৰ'দ পৰে এইখিনি জেগাত সেইকাৰণে বহুত ভালো লাগে বহি দুপৰীয়া সময়ত আৰু সেইকাৰণে দেখুৱাই দিলোঁ আপোনালোকক মই ভালদৰে আৰু এইটো মোৰ মামাৰ একে সৰু ল'ৰা হয় তাকো দেখুৱাই দিলোঁ আপোনালোকক মই এতিয়া মই আইতাহঁতৰ ঘৰৰ ফালে যাবলৈ ওলাইছোঁ আৰু সেইকাৰণে আপোনালোকক অলপ দেখুৱাওঁ বাৰু এইটো হৈছে ঢেঁকী হয় বহুত পুৰণা ঢেঁকী হয় তথাপিও এতিয়াও ভালে আছে ঢেঁকীটো এতিয়া মাছখিনি ধুই লৈছে যিহেতু সৰু সৰু মাছ ধৰিছিল পুখুৰীতে সেই মাছখিনি এতিয়া ধুই আমাক ভাজি দিব ভাতৰ লগত খাবলৈ দুপৰীয়া সময়ত কি
কাপোৰ তাতে আছে দেখোন দি আহিছোঁ। এইফালে আমাৰ আইতা বহি আছে। এতিয়া ভিতৰৰ ফালে লৈ যাম আপোনালোকক মই। এইখিনি ভিতৰ হয় মামাহঁতৰ ঘৰৰ। ভণ্টি বহিয়ে আছে ইয়াতে। আৰু এইফালে মাছ ধুই আছে, সৰু সৰু মাছ। বহুতে টেষ্টি লাগে এনেকুৱা মাছ খাবলৈ। এয়া আমাৰ পুখুৰীতে পাইছে, মামাহঁতৰ পুখুৰীতে। হয় নেকি? আমাৰ ইয়াত এইবিলাক হৈ থাকে, সিহঁতে মোক বন্ধ কৰি আৰু এইফালে বহু ৰ'দ পৰে, সেইকাৰণে ৰ'দতে সকলোখিনি বহি আছে। তাৰপিছতে এইখন পথাৰখন আপোনালোকক মই দেখুৱাইছিলোঁ। তথাপি আৰু এবাৰ দেখুৱাই দিছোঁ। এইটো দূৰত ট্ৰেইন ৰাস্তা হয়, বহুত দূৰৰ পৰাও দেখা পায় ট্ৰেইন আহিলে। আৰু এয়া মামাহঁতৰ পিছফালখন। আৰু এইফালে আমাৰ মায়ে আইতাক অলপ চুলিত কালাৰ কৰি দিছে, তাকো দেখুৱাই দিলোঁ আপোনালোকক মই। ভাত খাই লওক। কেতিয়া খালে? এতিয়া খাবি আৰু নেখাওঁ এতিয়া টমটিয়ে খাওঁগৈ। ভাত খালে? মই যে ঔষধ খাইছোঁ, মাথা ঘূৰাই গৈছেগৈ। কালিলৈহে ধুম, আজি নুধুম। হাই কোৱা, হাই 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 কোৱা, হাই 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 কোৱা, হাই। সৰু আৰু মামা কৰোঁ। হাই কোৱা, হাই কোৱা, হাই কোৱা, হাই। কি নাম তোমাৰ? নামটো কৈ দিয়া। ভাত খালে মামা? ভাত খাব মাতিছে। ভাত খাই আৰু মই এতিয়া আপোনালোকক আইতাহঁতৰ ৰুমটো অলপ দেখুৱাই দিম। আইতা আগতে এইটো ঘৰতে আছিলে, আৰু সেইকাৰণে এতিয়া আপোনালোকক মই অলপ দেখুৱাই দিছোঁ। এতিয়া আইতা ইয়াত নাথাকে বাৰু। ইয়াতে ধান চাউল এইবিলাক থৈ দিছে, আৰু ৰাতি হ'লে মামা আৰু মামী ইয়াতে শুৱে। আৰু এইখিনি হৈছে আমাৰ আইতাহঁতৰ আগফালৰ জেগাখিনি। ভালটো
ল'ৰাটো কথা কৈ গুচি আহিছে আমাক দুখিলে লাভ নাই নহয় ঘৰৰ মানুহৰ তাৰপিছত ভাল লাগিব অকণমান দুপৰীয়া হ'ল ভাত পানী খাই আজৰি হ'লোঁ মই আৰু এতিয়া এজেগাত যাব ওলাইছোঁ আৰু এজন মামা আছে আমাৰ মামাজনৰ ঘৰতো যাম আৰু কিমানখিনি দেখুৱাবলৈ চেষ্টা Hi, Malas. Hey, yeah. Hi, go hi. Dede utha, mur phale utha. Live telecast. Roi khini tullo agote. এতিয়া আপোনালোকক মই ট্ৰেইন ৰাস্তাটো সন্মুখৰ পৰা দেখুৱাম এইকাৰণে গৈ আছোঁ বাৰু ট্ৰেইন ৰাস্তাৰ ওচৰলৈ অকণমান চানা হয় ধুনীয়া লাগিছে ন জেগাখিনি ভিডিঅ' কৰোঁতে মোকো উঠাই লাগে তই হাই বুলি কয় পৰুৱাক চাইছে এইজোপা ৰবাব টেঙা গছ এইয়া অমৰা লাগিছে অমৰা এয়া বহুত আছে অমৰা আৰু এইখন হৈছে আমাৰ ডাঙৰ মামাৰ ঘৰ হয় আৰু এয়া ডাঙৰ মামা আৰু মামী বাহিৰলৈ ওলাই আহিছে আমি অহাৰ কাৰণে আপোনালোকৰ ট্ৰেইন ৰাস্তাত উঠিম বহুত ধুনীয়া অমৰাকেইটা এতিয়া আপোনালোকক মই ট্ৰেইন ৰাস্তাটো ভালকৈ দেখুৱাম বুলি ভাবিছোঁ কাৰণে মই আইতাহঁতৰ তাৰ পৰা ভিডিঅ' কৰি অলপ অলপকৈ দেখুৱাইছোঁ আপোনালোকক আৰু আহক এইটো আমাৰ ডাঙৰ মামাৰ ঘৰ এইটো আৰু এয়া অমৰা লাগি আছিল অমৰা খাইছোঁ বহুত টেষ্টি হয় অমৰাকেইটা পকিছে যিহেতু বহুত সোৱাদ আৰু সেইকাৰণে খালোঁ বহুত টেষ্টি ভণ্টি আগত আৰু মই পিছে পিছে এইটো ট্ৰেইন ৰাস্তা হয় আৰু ইয়াতে বহি থাকিব ভাল পিছবেলা হ'লে এইটো মই বেক কৰি দেখুৱাইছোঁ কেমেৰাটো আপোনালোকক আমি এইফালেদি আহিছিলোঁ এইটো ৰাস্তা দি আমি গুৱাহাটীৰ পৰা আহোঁ আৰু গাঁও অঞ্চলৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাই দিছোঁ কিমান সুন্দৰ দেখিবলৈ পাইছে আপোনালোকে আৰু এইটো যিটো চিধা ৰাস্তা দেখুৱাইছোঁ এইফালে আমাৰ আইতাহঁতৰ ঘৰলৈ যায় হাই এতিয়া মই আপোনালোকক ট্ৰেইন ৰাস্তাৰ পৰা মোৰ আইতাৰ ঘৰখন দেখুৱাম বাৰু আপোনালোকক মই সন্মুখৰ পৰা দেখুৱাম তেনেহ'লে আহকচোন দেখুৱাম বাৰু এইটো ট্ৰেইন ৰাস্তা হয় এইটো ট্ৰেইন ৰাস্তাৰ পৰা এতিয়া আমি আইতাৰ ঘৰলৈ যাম
আৰু বলকচোন যাওঁ বাৰু আৰু আপোনালোকক দেখুৱাওঁ বাৰু তেনেহ'লে মই বেক কৰি দিওঁ কেমেৰাটো বেক কৰি চাই লওক আপোনালোকে নিজে এইটো আমাৰ ডাঙৰ মামাহঁতৰ ঘৰ এইজনী ভণ্টি আৰু বাহিৰত ওলাই অহা মানুহগৰাকী হৈছে মোৰ ডাঙৰ মামী হয় আৰু এইটো গোসাঁই ঘৰ হয় ভাত খালে মামী So, এতিয়া আমি আইতাহঁতৰ ঘৰ আহি পালোঁ এইটো মামাহঁতৰ এতিয়া আমি অলপ ওলাই আহিছোঁ চাৰিআলি ফালে সেইকাৰণে আপোনালোককো অলপ দেখুৱাওঁ বাৰু কিমানখিনি পাৰোঁ আৰু ইহঁত এইফালে গৈ আছে আৰু মই পিছে পিছে আৰু ইয়াৰে অলপ পৰিৱেশখিনি দেখুৱাই দিছোঁ বহুত ভাল লাগে ইয়াৰ পৰা চাই গোটেই পথাৰখন সেইকাৰণে আপোনালোককো অলপ দেখুৱাই দিলোঁ বাৰু বহুত সুন্দৰ হয় দেখিবলৈ বহুত ভাল লাগে আৰু এতিয়া আমি চিনাকি মানুহৰ ঘৰত সোমালোঁ আৰু তাতে চাহ খাবলৈ দিলে তাকো দেখুৱাই দিলোঁ বাৰু আপোনালোকক হাই এতিয়া আমি ঘৰত যাব ওলাইছোঁ নগাঁৱৰ পৰা সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ তেনেহ'লে চাই থাককচোন বাৰু
জহা চাউল বৰা ধান আহিলে আজি বহুত কুঁৱলী পৰি আছে ৰ'দটো ওলোৱাই নাই কাৰণে বহুত ঠাণ্ডা লাগিছে ৰাতিপুৱা আহিলোঁ সেইকাৰণে পুৰি আৰু চাহ খাই আহিলোঁ সেইকাৰণে দেখুৱালোঁ আপোনালোকক অলপ আৰু এইফালে কেমেৰা দেখিলেই পলাই দেখিছেনে আপোনালোকে বা ক'ত গ'ল বা ক'ত গ'ল হা বাক মাতা যোৱা আমি যাওঁ নহয় এতিয়া মাতিবা যোৱা যোৱা আমি ঘৰ যাম নহয় যাওঁ দেই টাটা বাই বাই টাটা বাই বাই বাবু এতিয়া আমি নগাঁও টাটা দি আমি এতিয়া গুৱাহাটীলৈ আহিলোঁ তাকো দেখুৱালোঁ আপোনালোকক মামীয়ে আমাক থ'বলৈ আহিছে বাৰু গাড়ীত উঠাই দিবলৈ আহিছে আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পায় তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম বাই বাই